बिटिआरनि डिमाकुसियाव बरुवा रेडिअ हाउसआ गोजोनथाव खौरां लाबोदों। टंलानि जाखांफु लाइमोन फालांगिरि नयन बरुवाया डिमाकुसियाव मबाइल, फ्रिज, वाशिं मेशिन, लैपटप आरो गोबां आइटेमनि गला दखान बेखेवबाय। उदालगुरि जिल्ला देरफुहांनाय फालांगियारि सोहोर डिमाकुसियाव टंलानि जाखांफुनाय फालांगिरि नयन बरुवा बिथाङा गोबां आइटेमनि दखान गला बेखेवदों। बे गलायाव मोननो हागोन ब्रेन्डेड मबाइल, फ्रिज, वाशिं मेशिन आरो गोबां आइटेम मोननो हागोन। बे समाव गलानि मेनेजारआ खौरांगिरिफोरनो फोरमायनाय राव। वाशिं मेशिन जे দোকান হ'ব উদ্বোধন কৰিলে কি ক'ব? হয়, অতি আনন্দিত আমি। বহুতে ভাল লাগিছে ইয়াতে আহি পেলাই মানুহখিনি যিখিনি ৰেছপন্স পাইছোঁ। টংলাত বৰুৱা ৰেডিঅ' হাউচৰ কথা সকলোৱে জানে, ওদালগুৰি ডিষ্ট্ৰিক্টত সকলোৱে জানে বৰুৱা ৰেডিঅ' হাউচৰ ছাৰ্ভিচৰ কথা বা চেলৰ যিখিনি আছে আমাৰ। তাৰ উপৰিঞ্চি আমি এই সুবিধাখিনি যিখিনি টংলা অঞ্চলৰ ৰাইজে পাই আছিলে সেইখিনি আমি ডিমাকুচি অঞ্চলত দিবৰ বাবে অত্যন্ত সুখী। আৰু ইয়াৰ মানুহখিনিয়ে যিখিনি মানে আগ্ৰহ দেখিলোঁ দোকানত খোলাৰ পিছৰ পৰা, সেইখিনি দেখি পেলাই বৰ ভাল লাগিছে। আমি দোকানখন আৰম্ভ কৰা যোৱাকালি আমি আৰম্ভ কৰিছিলোঁ 1 ডিচেম্বৰ 2023 তাৰিখে। যোৱাকালিৰ পৰা আমি শুভাৰম্ভণি আৰম্ভ কৰিছোঁ। কাষ্টমাৰৰ ৰেছপন্স বহুত ভালেই পাইছোঁ এতিয়ালৈকে। যদিও এইকেইদিন অলপমান বজাৰৰ মানে গ্ৰাহকৰ পৰিমাণ অলপ কমি আছে, তথাপিতো আমি আৰু ধৰক 10-15 দিনৰ পিছত আমি এটা ভাল এটা আশা কৰিছোঁ। আৰু এইটো এটা বহুত মানে মানুহৰ এটা বিচাৰ আছিলে যে বৰুৱা ৰেডিঅ' হাউচখন যদি মানে ডিমাকুচিৰ নিচিনা অঞ্চলত থাকিলেহেঁতেন। বহুত মানুহে কৈয়ে আছিলে, আজি 5-6 বছৰ আগৰ পৰা মানুহে বিচাৰি আছিলে ইয়াতে এখন তেনেকুৱা দোকান হওক। এতিয়াতো যিহেতু ইউটি ৰোড যিটো হাইৱেটো হ'ল, হোৱাৰ পিছত মানুহখিনি মানে ইয়াৰফালে মানে অলপ উন্নতম হৈছে ডিমাকুচি অঞ্চলটো। গতিকে ইয়াত আহি পেলাই বহুত ভাল লাগিছে। আৰু ডিমাকুচি যিখিনি অঞ্চল ইমান দূৰ বাটকুৰি বা টংলালৈকে যায়, সেইখিনি মানুহ ওচৰতে আমাক এতিয়া উপলব্ধ পাব গোটেইখিনি বস্তু তেওঁলোকে। ইয়াতে আপোনাৰ প্ৰডাক্ট হিচাপত আপোনাৰ মোবাইল ফোন থাকিব, আটাইকেইটা ব্ৰেণ্ডৰে মোবাইল ফোন পাব। তাৰপিছত আমাৰ হোম এপ্লায়েন্সেছ পাব গোটেইখিনি, ফ্ৰিজ, টিভি, তাৰপিছত আপোনাৰ OTGবিলাক বা তাৰপিছত আপোনাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ, এইবিলাক সকলোখিনি বস্তু উপলব্ধ হ'ব। তাৰ লগতে আমাৰ লগত আৰু দুটা বস্তু সন্নিৱিষ্ট কৰিছোঁ ইয়াতে, লেপটপ আৰু আপোনাৰ DSLR কেমেৰা, এই দুটা নতুনকৈ সন্নিৱিষ্ট কৰিছোঁ আমাৰ হেৰিৰ ভিতৰত। হয়, আমাৰ ফেচবুক পেজ আছে, বৰুৱা ৰেডিঅ' বুলি ফেচবুক পেজ আছে। আমিও ব্যক্তিগত যিবিলাক আমাৰ মানে ৱেবছাইট এইবিলাকত আমি পাব্লিছ কৰি থাকোঁ। নতুন প্ৰডাক্ট আহিলে হওক বা কিবা ফেচিলিটি আহিলে গোটেইখিনি আমি পাব্লিছ কৰি থাকোঁ। বৰুৱা ৰেডিঅ' হাউচৰ আপুনি ডিমাকুচি শাখাত যদি আপোনালোকে কিবা ক্ৰয় কৰিব বিচাৰে বা কিবা সুধিব বিচাৰে, জানিব বিচাৰে, হোৱাটছএপ নম্বৰো হ'ব, আপুনি কল কৰিব পাৰিব 7002327046। এই নম্বৰটোত আপুনি হোৱাটছএপো কৰিব পাৰিব আৰু কল কৰিব পাৰিব। হয়, যি ব্যস্ত মানে ঠাই এখন নতুনকৈ গঢ়ি উঠা এখন বৰ ধুনীয়া টাউন। ডিমাকুচি আগৰ পৰা ব্যৱসায়িকভাৱে বৰ সফল আছিলে, এতিয়াও আৰু বেছি সফল হ'ব বুলি আমি আশা কৰোঁ। আছিলে আগৰ পৰা মানুহখিনি বহুত মানে বজাৰখন, ডিমাকুচি বজাৰখন নাম সকলোৱে আছে আগৰ পৰাই। ঠিক তেনেকুৱাকৈ মানে ডিমাকুচি এটা ব্যৱসায় সফল হ'ব বুলি জানো। আৰু পিছত আমাৰ বৰুৱা ৰেডিঅ' হাউচৰ শ্ৰদ্ধাধিকাৰী আপোনাৰ মুখ্যতঃ আপোনাৰ এতিয়াও আছে আমাৰ অমূল্য কুমাৰ বৰুৱা। তেখেতৰ সন্তান নয়নজ্যোতি বৰুৱাদেৱে গোটেইখিনি বেছি এতিয়া বিস্তাৰিত কৰিছে ব্যৱসায়খিনি। তাৰপিছত ইয়াতে ডিমাকুচিত মানে পৰিচালনা হিচাপত পৰিচালনা কৰিবৰ কাৰণে মই আছোঁ। মোক মোবাইল ষ্ট'ৰ বুলি ক'ব গ'লে মোবাইল ষ্ট'ৰ আমাৰ 3খন আছে টংলাত। লগতে ইলেক্ট্ৰনিক্সৰখিনি বেলেগকৈ ভাগ কৰি দিয়া আছে। ইলেক্ট্ৰনিক্স এটা বেলেগ প্ৰতিষ্ঠান আছে তাতে, বৰুৱা ৰেডিঅ' ইলেক্ট্ৰনিক্স বুলি। আৰু মোবাইল ষ্ট'ৰ ডিমাকুচিলৈ 4খন আমাৰ মোবাইল ষ্ট'ৰ এতিয়ালৈকে আমাৰ হ'ল। হয়, আমাৰ মানে মোবাইল যদিও বিক্ৰী কৰাটো আমাৰ মূল উদ্দেশ্য, তাৰ লগতে ৰাইজৰ যিটো মোবাইল এটা ক্ৰয় কৰাৰ পিছত যিখিনি আমি ছাৰ্ভিচ, আফটাৰ চেল ছাৰ্ভিচ বুলি কওঁ আমাৰ ভাষাত, সেইখিনিত আমি বহুত যথেষ্ট গুৰুত্ব দিওঁ। সেইখিনি ছাৰ্ভিচখিনি এইকাৰণে গুৰুত্ব দিওঁ কাৰণ মোবাইলটো আজিকালি হাতত এনি টাইম লাগে, প্ৰত্যেক সময়তে মোবাইলটো জৰুৰী। আৰু কিবা কাৰণত যদি মোবাইলটো অকণমান হাতৰ পৰা বেয়া হয় বা কিবা এনেকুৱা বিৰাট অসুবিধাৰ এটা সন্মুখীন হোৱা যায় গ্ৰাহকসকল, তো যিমান পাৰি আমি কম সময়ত সমাধান কৰাৰ চেষ্টা কৰোঁ। মানে ইংৰাজী মানে অসমীয়া শব্দত মোৰ নাই বাৰু। বিজনেছৰ ক্ষেত্ৰত বহুত যথেষ্ট এগ্ৰেছিভ, বহুত সোনকালে মানে কেপচাৰ কৰে বস্তুবিলাক। মানে ঠাইবিলাক বহুত ধুনীয়াকৈ বিশ্লেষণ কৰিব পাৰে যে এইখিনি জেগাত এইখিনি বস্তুৰ মানে প্ৰয়োজন আছে, এইখিনি আমি কৰিব লাগিব, এইখিনি কৰিব লাগিব। আমাক বহুত সদায় আমাক উপদেশ দি থাকে, আমাৰ লগত সহযোগ কৰি বহুতখিনি যথেষ্ট ছাপৰ্টিভ চাব। গতিকে তাৰ মাজেদি তেওঁলোকেও তাৰমানে ঘূৰা ফুৰা কৰাৰ মাজতে চিন্তা চৰ্চা হয়তো কৰে, যথেষ্টখিনিয়ে কৰে আৰু আগবাঢ়িব সকলোৱে চেষ্টা কৰে। গতিকে অলপমান ধৈৰ্য সহকাৰে চিন্তা চৰ্চা কৰি এইটো কৰিলে ভাল হ'ব বুলি তেনেকৈ চিন্তাধাৰা কৰি আগবাঢ়ি যোৱাটো ভাল হ'ব। गोजोनथाव खौरां बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय
क'क्राझार नोगोराव थानाय दावहारु अट' एजेन्सिया फैगौ 16, 17, 18 आरो 19 नभेम्बरसिम दिवाली धमाका अफार्स आरो लोगोसे मेगा लन काम एक्सचेन्ज मेला होगासिनो दं। दावहारु अट' एजेन्सियाव बायगिरि बिथांमोना लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो एक्सचेन्जनि खाबुआबो एभेलेबेल जागोन। नोंथांमोना क'क्राझार नोगोराव थानाय दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिभ आउटलेट, दतमा फेस्टिभ आउटलेट आरो भटगाव फेस्टिभ आउटलेट ब्रान्च श'रुमावबो होबाय थानाय दिवाली धमाका अफार्स आरो लोगोसे मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकफोरखौ गोसोबादि लाफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय दावहारु अट' एजेन्सि श'रुमा लोगोसे मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय फ्री एसर्ट गिफ्ट, फ्री सीट कभार, 5 लिटार पेट्रल फ्री, गंनै हेलमेट फ्री, 12 टाइम्स फ्री वाशिं कुपन आरो बाइक बायगिरिफोरनो बाइकखौ मोजाङै साखोन सिखोन लाखिनो थाखाय 12 टाइम्स फ्री वाशिं कुपनबो हरनाय जागोन। आबुङै मिथिना लाबावनो थाखाय 6000 399 187 88 220 18193 जानबुं नम्बराव खौरां लाहरनो हागोन।